সাবস্ক্ৰাইব কৰিব ডিপ ষ্টাডি ইউটিউব চেনেলটি। নমস্কাৰ, আজি আমি আৰম্ভ কৰিম 1 নম্বৰৰ পাঁচটো। 1 নম্বৰ পাঁচটো দি আছে 6y/11 ইকুৱেল 54/99। এতিয়া তোমালোকে চোৱা, যদি দুটা ভগ্নাংশৰ মাজত তোমালোকে চোৱাচোন 6y/11 আৰু 54/99 আৰু মাজত কি চিন আছে? সমান চিন। তাৰমানে দুটা ভগ্নাংশৰ মাজত যদি সমান চিন থাকে তেতিয়া আমি এইটো সমাধান কৰিব লগা হ'লে কি কৰিব লাগিব জানানে? ক্ৰছ মাল্টিপ্লিকেশ্যন বা অসমীয়াতে ক'বলৈ হ'লে বৰ্জ পূৰণ। এতিয়া বৰ্জপূৰণ কৰিব লগা হ'লে এই ভগ্নাংশটোৰ লবৰ লগত এইটো ভগ্নাংশৰ হৰ পূৰণ হ'ব, অৰ্থাৎ 6y × 99 ইকুৱেল 54 লগত কি পূৰণ হ'ব? 11। এতিয়া আমি কি কৰিম? 6yটো ৰাখিম। এতিয়া তোমালোকে চোৱা, এই 99টো 6y লগত কি হৈ আছে? পূৰণ হৈ আছে। গতিকে 6y ৰাশিটো ৰাখি 99টো সমান চিনৰ কোনফালে দিম? সোঁফালে দিম। অৰ্থাৎ সমান চিনৰ বাওঁফালে যদি পূৰণ হৈ থাকে তাক সোঁফালে লৈ গ'লে কি হ'ব? হৰণ হ'ব। অৰ্থাৎ আমি কি কিম? 99টো তলত হ'ব, হৰ হ'ব 54 × 11টো ল'ব হ'ব। এতিয়া কটাকটি কৰিব পাৰে। 11টোৱে 99 কেইবাৰ হৰণ যায়? 9 বাৰ, হয়নে? 11টোৱে 99ক 9 বাৰ হৰণ যায়। আকৌ 9 54 কেইবাৰ হৰণ যায়? 6 বাৰ। অৰ্থাৎ আমি লিখিব পাৰোঁ কি বুলি? 6y = 6। এতেকে এবাৰ y ভেলুটো উলিয়াম। y সহগটো হৰ হ'ব আৰু y বিহীন পদটো কি হ'ব? ল'ব। এতিয়া 6টোৱে 6টোক হৰণ যাব, নিশ্চয় যাব। কেইবাৰ যাব? এবাৰ। এতিয়া এই yটোৱে হৈছে আমাৰ, এই 1টোৱে হৈছে আমাৰ yৰ ভেলু। নিশ্চয় বুজি পাইছা তোমাক। 28x = 180 + 6x। 28x = 180 + 6x। এই প্ৰশ্নটো আমি কি কৰিম? সমাধান কৰিম। এতিয়া মই চোৱাচোন, সেই চিনডাল দি থৈছোঁ, ইমপ্লাইজ চিনটো। এই ইমপ্লাইজ চিনটো কিয় ব্যৱহাৰ হয় জানানে? মাজত যদি আৰু এডাল সমান চিন হয় তেতিয়া ইয়াত সমান চিনৰ সলনি কি ব্যৱহাৰ হ'ব? ইমপ্লাইজ চিনডাল ব্যৱহাৰ হ'ব। এতিয়া তোমালোকে জানা যে চলকসমূহ সদায় সমান চিনৰ বাওঁফালে থাকে। গতিকে এই চলকযুক্ত ৰাশিকেইটা আমি সমান চিনৰ কোনফালে আনিম? বাওঁফালে। 28xটো সমান চিনৰ বাওঁফালে আগৰ পৰাই আছে, কিন্তু 6xটোহে সমান চিনৰ সোঁফালে আছে, প্লাছ হৈ তাক বাওঁফালে লৈ আহিম। মাইনাছ কি হ'ব? 6x = 180। নিশ্চয় বুজি পাইছা তোমালোকে? বাৰু, এতিয়া তোমালোকে চোৱাচোন, এইকেইটা বিয়োগ কৰিব লাগিব। ডাঙৰটোৰ পৰা সৰুটো সদায় কি কৰিব লাগে? বিয়োগ কৰিব লাগে। এনেকুৱা ধৰণৰ বিয়োগ কেনেকৈ কৰিবা চোৱাচোন। ডাঙৰ সংখ্যাটোৰ কাৰণ তিনিটোৰ আগত কি চিন আছে? প্লাছ, মানে একো চিন নাই, প্লাছ, আৰু সৰু 6ৰ আগত মাইনাছ। এতিয়া তোমালোকে কি কৰিবা জানানে? সহজতে মই বুজাই দিছোঁ। যদি কোনো দুটা সংখ্যাৰ মাজত ভিন ভিন চিন থাকে, মানে এটা সংখ্যাৰ আগত যদি মাইনাছ থাকে, এটা সংখ্যাৰ আগত যদি প্লাছ থাকে, তেতিয়া ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিবা। অৰ্থাৎ 6ৰ পৰা 3 বিয়োগ কৰিলে কিমান থাকিব? 3। ডাঙৰ সংখ্যাটোৰ আগত যিটো চিন থাকে সেইটো চিনেই বহাই দিম। বুজি পালা? 180। এতেকে
xৰ সহগটো কি হ'ব হৰ হ'ব xৰ সহগটো হৰ হ'ব অৰ্থাৎ মাইনাছ 3টো হৰ হ'ব আৰু 180টো লব হ'ব 3য়ে 180 হৰণ কৰিব লাগে ৰিজাল্টটো মাইনাছ হ'ব এতিয়া চোৱা 3য়ে 180 হৰণ কৰিব নালাগে প্ৰথমে 18 হৰণ যায় বনাইছে 3য়ে 18 কেইবাৰ হৰণ যায় ছবাৰ লগত এটা কি আছে শূন্য অৰ্থাৎ xৰ ভ্যালুটো কিমান পালো এতিয়া -60 twice x plus 3 equal x plus 4 আমি এতিয়া 7 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছো twice x plus 3 equal x plus 4 সকলো অংকৰ প্ৰায় নিয়ম একেই গিটাৰ আমি x চলক যুক্ত ৰাশি কিটা সমান চিহ্নৰ বাওঁফালে ৰাখিম twice x টো আগৰ পৰাই আছে সমান চিহ্নৰ বাওঁফালে এই x টো সমান চিহ্নৰ সোঁফালে আছে x ৰ স্থানটো কি সমান চিহ্নৰ বাওঁফালে এই ধ্ৰুৱপদ কিটা সমান চিহ্নৰ কোনফালে নিব লাগিব আপোনাৰ x নথকা বা চলক নথকা ৰাশিবিলাক সমান চিহ্নৰ কোনফালে নিব লাগিব সোঁফালে এটা এইটো 3 টো সমান চিহ্নৰ বাওঁফালে প্লাস হৈ আছে তাক যদি আমি কোনফালে লৈ যাওঁ সোঁফালে লৈ যাওঁ তেতিয়া কি হ'ব -3 ধৰিব পাৰিছানে তোমালোকে twice x ৰ পৰা x গ'ল থাকিব কিমান x তাৰমানে এইটো এটা x এখিনিত এক এটা আছে 2x ৰ পৰা 1x গ'লে x থাকিব 4 ৰ পৰা 3 গ'ল থাকিল কিমান 1 4 - 3 = 1 অৰ্থাৎ x ৰ ভ্যালুটো কিমান হ'ব 1 twice 2 minus 5x equal 36 minus 9 8 নম্বৰ প্ৰশ্নটিলৈ আগবাঢ়িছো 2 minus 5x equal 36 minus 9 এতিয়া আমি সদায় মনত ৰাখিব লাগিব x চলকযুক্ত ৰাশিবিলাক সমান চিহ্নৰ কোনফালে আনিব লাগিব বাওঁফালে আৰু x নথকা বা চলক নথকা ৰাশিবিলাক বা পদ ধ্ৰুৱপদবিলাক সমান চিহ্নৰ সোঁফালে নিব লাগিব এতিয়া এই 36 টো নিজৰ স্থানত নাই আৰু 2 টো নিজৰ স্থানত নাই গতিকে আমি কি কৰিম 36 টোক আমি সমান চিহ্নৰ বাওঁফালে লৈ আহিম 36 ৰ আগত কি চিহ্ন আছে প্লাস গতিকে আমি যদি বাওঁফালে লৈ আহোঁ কি হ'ব -36 আৰু -9 টো আছে আগৰ পৰাই এই 2 টোৰ আগত একো চিহ্ন নাই মানে প্লাস আছে গতিকে আমি 2 টোক যদি সমান চিহ্নৰ সোঁফালে লৈ যাওঁ তেতিয়া কি হ'ব মাইনাস এতিয়া তোমালোকে চোৱা এইটো -5x এইটো -3x কি হ'ব -8x মই অলপ আগতে বুজাই দিছিলোঁ যদি কোনো দুটা সংখ্যাৰ মাজত একেই চিহ্ন থাকে তেতিয়া যোগ কৰি দিলে হ'ব আৰু ভিন্ন চিহ্ন থাকিলে বা বেলেগ বেলেগ চিহ্ন থাকিলে কি কৰিব লাগিব বিয়োগ কৰিব লাগিব ঠিক তেনেকৈ এইটো চোৱা -9 আৰু -2 গতিকে কিমান হ'ব যোগ কৰিলে -11 এতিয়া তোমালোকে চাবা ইফালেও মাইনাস চিহ্ন আছে ইফালেও মাইনাস চিহ্ন আছে গতিকে দুইটা সাইড মাইনাস চিহ্নটো কি কৰি দিছো কাটি দিছো এটাকে কাৰ মান উলিয়াম আমি x ৰ ভ্যালুটো উলিয়াম x ৰ সহগ 8 টো হৰ হ'ব আৰু 11 টো লব হ'ব এতিয়া যেহেতু 8 সংখ্যাটোৱে 8 টোৱে 11 ক হৰণ নাযায় গতিকে 11/8 টোৱে হ'ব আমাৰ কি x ৰ ভ্যালু এটো মিশ্ৰ ভগ্নাংশটো লিখিব পাৰি এনেকৈ লিখিলে উত্তৰটো হ'ব আগবাঢ়িছো এবাৰ আমি আগবাঢ়িছো প্ৰশ্ন নম্বৰ 10 লৈ 10 নম্বৰ প্ৰশ্নটোত কি আছে 3/4y equal -9 বাৰু এতিয়া চোৱা এইটো এটা ফ্ৰেকশন বা ভগ্নাংশ আৰু এইটো এটা হৈছে সমান চিহ্নৰ বাওঁফালে এটা কি আছে ভগ্নাংশ আছে আৰু সমান চিহ্নৰ সোঁফালে কি আছে এটা গোটা সংখ্যা আছে
এই গোটা সংখ্যা প্ৰত্যেক গোটা সংখ্যাৰ তলত কিমান থাকে 1 থাকে আৰু এইটো ফ্ৰেকশ্যন হ'ল এইটো ফ্ৰেকশ্যনৰ নিচিনা আমি কৰি ল'লোঁ আৰু মাজত কি চিন আছে সমান চিন আছে গতিকে এই পৰ্যায়ত থাকিলে আমি কি পূৰণ কৰিব লাগিব বৰ্জ পূৰণ আৰু বৰ্জ পূৰণ কেনেকৈ কৰে এইটো ভগ্নাংশৰ হৰৰ লগত এইটো ভগ্নাংশৰ লব এইটো ভগ্নাংশৰ লব লগত এই ভগ্নাংশৰ হৰ মানে 4y লগত কি পাতি পূৰণ কৰিব পাৰোঁ -9 আৰু 3 লগত কি পাতি পূৰণ কৰিব পাৰোঁ 1 পাতি পূৰণ কৰিব পাৰোঁ এতিয়া চোৱা পূৰণ কৰিলে কি হ'ব 4 9 গুণ কিমান হ'ব 36 মাইনাছ চিনডাল আছে যিহেতু 4 9 গুণ 36 y আৰু 3 গুণ কিমান হ'ব 3 এটাকে কাৰ ভ্যালু উলিয়াব লাগে y ভ্যালু এটাকে y সহগটো হৰ হ'ব y সহগ কিমান আছে -36 আৰু লবটো কিমান হ'ব 3 এটা তুমি চোৱা এই 3 এ 36 টো হৰণ যাব নিশ্চয় যাব 3 ৰে 36ক কেইবাৰ হৰণ যায় 12 বাৰ আৰু ওপৰত একো নাথাকিলে কিমান লিখিব পাৰি 1 বা এনেকৈও লিখিব পাৰি যে 3টোৱে 3 সংখ্যাটোৱে 3 কো হৰণ যায় 3 সংখ্যাটোকে 36 কো হৰণ যায় 3 এ 3 কেইবাৰ হৰণ যায় এবাৰ 3 এ 36ক কেইবাৰ হৰণ যায় 12 বাৰ গতিকে আমি y ভ্যালুটো কিমান পালো 1/12 নিশ্চয় বুজি পাইছা তোমালোকে এবাৰ আমি আহিছো 11 নম্বৰ প্ৰশ্নটিলে 11 নম্বৰ প্ৰশ্নটিলে 11 নম্বৰ প্ৰশ্নটি কি আছে 4x/5 + 1 = 7/15 এইটো কেনেকৈ কৰিম চোৱাচোন এইটো খুব সহজে কৰিব পাৰি এইটো প্ৰথমে কি কৰিম x যুক্ত চলকবিলাক বা x যুক্ত ৰাশিবিলাক বা x থকা ৰাশিবিলাক সমান চিহ্নৰ কোনফালে ৰাখিম বাওঁফালে এটোটো বাওঁফালে আছে সমান চিহ্নৰ আৰু x নথকা মানটো সমান চিহ্নৰ ক'ত পাতিম সোঁফালে x থকাৰ মানটো সমান চিহ্নৰ বাওঁফালে আৰু x নথকাটো সমান চিহ্নৰ সোঁফালে গতিকে 1 ৰ লগত x নাই হয়নে গতিকে 1 টো সমান চিহ্নৰ কোনফালে হ'ব সোঁফালে হ'ব গতিকে আমি কেনেকৈ লিখিব পাৰোঁ 7/15 - 1 বাৰু 4x/5 টো আহি আছে ইকুৱেল এতিয়া এইটো 7/15 টো এটা ফ্ৰেকশ্যন বা ভগ্নাংশ হয়নে আৰু প্ৰত্যেক গোটা এইটো 1 ৰ তলতো কিমানটা আছে 1 গতিকে এইটো ভগ্নাংশ হ'ল মাজত এবাৰ কি চিন আছে মাইনাছ দুটা ভগ্নাংশৰ মাজত যদি মাইনাছ চিন বা প্লাছ চিন থাকে তেতিয়া সিহঁতৰ মাজত কি ল'ব লাগিব এলচিএম বা লসাগু ল'ব লাগিব এই কথাবিলাক সদায় মনত ৰাখিব লাগিব 1 আৰু 15 ৰ লসাগু সদায় কিমান হ'ব 15 হ'ব এতিয়া হৰয় হৰক হৰণ লব লগত পূৰণ 15 15ক কেইবাৰ হৰণ যাব এবাৰ আৰু এই একটো লবটোৰ লগত কি হ'ব পূৰণ মাইনাছ 1 টোৱে 15ক কেইবাৰ হৰণ যায় 15 বাৰ এই 15টোৰ লগত ইয়াৰ লবটো পূৰণ হ'ব কি আহি আছে 4x/5 = 7 × 1 বা 1 × 7 কিমান হ'ব 7 হ'ব 15 × 1 কিমান হ'ব 15 হ'ব লগত থাকিব 15 4x/5 = 7 পৰা 15 এইটো তোমালোকে চোৱা এইটো বিয়োগ কৰিব লাগিব এইটো 15 ৰ আগত কি চিন আছে মাইনাছ 7 ৰ আগত কি চিন আছে প্লাছ দুইটা বেলেগ বেলেগ চিন আছে নাই যদি দুটা সংখ্যাৰ মাজত ভিন ভিন চিন থাকে এতিয়া ডাঙৰটোৰ পৰা সৰুটো কি কৰিবলৈ বিয়োগ অৰ্থাৎ 15 ৰ পৰা 7 বিয়োগ কৰিলে কিমান থাকিব 8 ডাঙৰ সংখ্যাটোৰ আগত যিমান চিন যি চিন থাকে সেইটোৱে বহাই দিব লাগিব আৰু হৰৰ সংখ্যাটো হ'ব 15 এতিয়া তোমালোকে চোৱা এইটো এটা কি ভগ্নাংশ সেইটো ভগ্নাংশ হয়নে এইবাৰ মাজত কি চিন আছে সমান চিন দুটা ভগ্নাংশৰ মাজত সমান চিন থাকিলে আমি কি কৰিব লাগিব বৰ্জ পূৰণ এটা বৰ্জ পূৰণ কাৰ লগত কৰিব লাগিব 4x ৰ লগত 15 আৰু 5 ৰ লগত -8 এতিয়া
4x 4 15 গুণ কিমান 60 আৰু x 5 আন গুণ কিমান হ'ব 40 এতেকে x ৰ সহগটো কিমান হ'ব 62 হৰ আৰু -42 ল'ব তলৰ শূন্যৰ লগত ওপৰ শূন্যটো কি হ'ল কটা কটি গ'ল ওপৰৰ সংখ্যাটোকো 2 এ হন যায় তলৰ সংখ্যাটোকো 2 এ হন যায় 2 এ 4 কেইবাৰ হন যাব দুবাৰ 2 এ 6 কেইবাৰ তিনিবাৰ গতিকে আমি x ৰ ভ্যালুটো কিমান পাম -2/3 অৰ্থাৎ এইটোই হ'ব আমাৰ কি x ৰ ভ্যালু